motherfucking Eagle Double G. Snoop Dogg. You know I'm mobbing with the D.R.E. আপুনিতো কবই এনে আৰু মানুহে আপোনাক কি হ'ল ৰৈ গলা যে ও মানুহে মোক কৃপণ কৰাইছ বুলি কয় কিহতে যিয়েই নাভাবক লাগিলে মই মোৰ ধৰ্ম এৰিব নোৱাৰো ধৰ্ম দুহাতেৰে চপাম দুআঙুলিৰে খৰচ কৰিম পাই শিকাই যোৱা কথা এতিয়া মোৰ ল'ৰাটো শিকাব পাৰিলে মোৰ জীৱনটো ধন্য I'm laughing cause my motherfucking life is a mess but I made it and I wouldn't trade it cause I stay faded fucking all the bitches হ'ব দিয়া নাইট ছুপাৰৰ টিকট কাটিম আৰু গৈ আহিম কি আপুনি মোক এই ঘেলঘেলীয়া গাড়ী পিছফালে বহুৱাই নিম বুলি ভাবিছে নে যাও মই টুকুলাই টাপলিয়ে গহনাই গাঠলিয়ে তে কিহত যাবা গাড়ী এখন ভাড়া কৰক ইয়াৰ পৰা লখিমপুৰলৈ গাড়ী ভাড়া কিমান তুমি জানা বৰ দেখোন আন্তৰিকতা চেলাই আছিলে এতিয়া টকা 5000 6000 খৰচ কৰিব নোৱাৰে ন মই পইচাটোলৈ কোৱা নাই তুমি চোৱা আমি গাড়ী এখন ভাড়া কৰি যাম সিফালে প্ৰেজেন্ট এটা দিব নালাগিব জানো কিয় নালাগিব ঘৰৰে কথা ডাঙৰ ভাল প্ৰেজেন্ট এটা নালাগিব জানো ওহো আমাৰ টিভি বাকচত কিবা ভৰাই নিলে নহব ভতিজাকে কি আনিছে বুলি মানুহৰ মাজতে দিয়ক মেলি পাব লাষ্টটো তে কি নিব লাগিব দিব লাগিব অভেন এটা দিয়ে যদি 5000 মান লাগিব আৰু একোৱা গাৰ্ড এটা 8000 মান পৰিব বাৰু 5000 টকা ধৰিলো গাড়ী ধৰিলো 6000 এফালে 5 6 পাছে 11 আনাদাৰ 1000 বাৰু এফালে কাপোৰে কানিয়ে 5 12 পাছে 17 দৰমহা পাওঁ সেইকেইটা সেইদিনাখন নহলে মাখয়ে পোৱাকে আনি গোটেইকেইটা দগৰি খাই শুই থাকোনে দ্ৰুপদীৰ বস্ত্ৰহৰণ কোনে কৰিছিলে গম পাও দ্ৰুপদীৰ বস্ত্ৰহৰণ কৰিছিলে কিনো ভুল কথাখন শিকাইছে ল'ৰাগিটাক বস্ত্ৰহৰণ কৰিছিল দুষাখনে আৰু সীতাহৰণ কৰিছিল ৰাৱণে আৰু কুন্তি আছিল কুন্তি আছিলে মই নাজানো বুলি ভাবিছে এই পাখণ্ড গীটাৰ লগত থাকি থাকি তয়ো বেষ্ট টেলেণ্টেড গাৰ্ল হৈ গৈছে দেই নয়না মই নাজানো বুলি ভাবিছ কুন্তি হৈছে তোৰ কংসৰ মাক বুজিছ আৰু কংস কোন কংস হ'ব নহয় হুমায়ুনৰ বাপেক কংস আৰু হ'ব আছিলে তোৰ জাপানৰ ৰজা